Hello friends, welcome to my YouTube channel SMS Tutorial. আজি এইটো ভিডিঅ'ত কম যে আপোনালোকৰ মোবাইলত ড্ৰাইভাৰ এটা এপ্লিকেশ্যন আছে। সেইটো এপ্লিকেশ্যন দি কি কৰে? এইটো এপ্লিকেশ্যনত আপুনি 15 GB ফ্ৰী আছে। ইয়াত যিকোনো বস্তু আপুনি থৈ দিব পাৰে। ফটো থলে যিমান ফটো থব যিমান MB ফটো দিব চেম সিমান MB পাব। এইটো কোনো হেৰি এক্সচেঞ্জ নহয় MB বিলাক। মই ওপেন কৰি আছো এইটো Google Drive। এইটো সবৰ মোবাইলতো আছে যদি নাই যিহেতু নাই সিহঁতে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব গুগল ড্ৰাইভ বুলি লিখি দিব অট'মেটিকলি আহি যাব পিছে চাক মোৰ ইয়াত বহুত কেইটা হোল্ডাৰ বনোৱা আছে ইয়াত মোৰ বহুত ডকুমেণ্টছো থোৱা আছে চাক এইবিলাক ডকুমেণ্টছ মোৰ সব ডকুমেণ্টছ থোৱা আছে আৰু মোৰ ফটো থোৱা আছে বহুত ফটো থোৱা আছে এটা হোল্ডাৰ খুলি দেখাই দি আছোঁ আপোনালোকৰ ফটো মোৰ আছে না নাই ইয়াত চাক মোৰ বহুত ফটো থোৱা আছে এইটো কেনেকৈ থ'ব আপোনালোকে মই দেখাই দি আছোঁ কি কৰিব ফাৰ্ষ্টত প্লাছ চিন আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত এনেকৈ 6টা অপশন ফোল্ডাৰ আহি যাব ইয়াত লিখা আছে ফোল্ডাৰ আপলোড স্ক্যান আপুনি কি কৰিব ফাৰ্ষ্টত এটা ফোল্ডাৰ বনাই ল'ব মই নিউ ফোল্ডাৰ বুলি লিখিলোঁ লিখি ক্ৰিয়েট কৰিলোঁ ক্ৰিয়েট কৰাৰ লগে লগে এইটো হোল্ডাৰ আহিলে নিউ হোল্ডাৰৰ পিছত মই নিউ হোল্ডাৰটো ওপেন কৰিলোঁ ওপেন কৰাৰ পিছত আকৌ প্লাছ চিন আছে ইয়াত যদি আপুনি কিবা থ'ব খোজে তেনেহ'লে প্লাছ চিনত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপলোডত ক্লিক কৰক আপলোডত ক্লিক কৰিলে যদি আপোনাৰ ডকুমেণ্টছ থ'ব খোজে ইয়াত ডকুমেণ্টছ থ'ব পাৰিব মই এটা জাষ্ট ফটো থৈ আছোঁ এইটো ফটো থৈ আছোঁ ফটোত ক্লিক কৰাৰ লগে লগে অট'মেটিকেলি আহি গৈছে ইয়াত চাওক ৰিলোড হৈ আছে ইয়াত আকৌ এটা ক্লিক কৰি দিব ইয়াত ৰিলোড বুলি দেখাই আছে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ৱেইটিং টু ডাউনলোড মোৰ অলপ ৱেইট কৰক ডাউনলোড হৈ যাব যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এইটো যে ফটো যে থৈছে এইটো কেনেকৈ আকৌ ডাউনলোড কৰিব আকৌ গুগল ড্ৰাইভত যাব যাই কিনে এইটো নিউ হোল্ডাৰত থৈছে নিউ হোল্ডাৰত যাব নিউ হোল্ডাৰত যাই কিনে ফটোটো ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াত তিনিটা ডট আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে তলত চাওক ডাউনলোড বুলি লিখা আছে ডাউনলোড ক্লিক কৰি দিব অট'মেটিকেলি ডাউনলোড হৈ যাব অ'কে বাই টেক কেয়াৰ জয় আই অসম